দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে। মানিকপুৰ শিক্ষাখণ্ডৰ ভাণ্ডাৰা পশ্চিমপাৰা প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক আব্দুল সামাদে বিদ্যালয়ৰ মাটি জালিয়াতিৰ লগতে ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ চাউলো বিক্ৰী কৰে কোলা বজাৰত। এই অভিযোগ উত্থাপিত কৰিছে স্থানীয় লোকে। বঙাইগাঁৱত প্ৰধান শিক্ষকৰ দুৰ্নীতি, পাঠদানৰ পৰিৱৰ্তে শিক্ষানুষ্ঠানত চলে শৰীৰ মালিচ। মধ্যাহ্ন ভোজনৰ চাউল বিক্ৰীৰ লগতে বিদ্যালয়ৰ মাটি বিক্ৰীৰ গুৰুতৰ অভিযোগ প্ৰধান শিক্ষকৰ বিৰুদ্ধে। বঙাইগাঁও জিলাৰ মানিকপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত এইখন ভাণ্ডাৰা পশ্চিমপাৰা প্ৰাথমিক বিদ্যালয়। এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষক আব্দুল সামাদৰ বিৰুদ্ধে উঠিছে ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ। চৰকাৰৰ পৰা বিদ্যালয়ৰ নামত 2 বিঘা মাটি আবণ্টন পাইছিল যদিও প্ৰধান শিক্ষকজনে সেই মাটি বিক্ৰী কৰাৰো অভিযোগ উত্থাপন কৰিছে ৰাইজে। বিদ্যালয়খনত মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা 21 জন। কিন্তু প্ৰধান শিক্ষকজনে কৌশলগতভাৱে 64 জন ছাত্ৰ-ছাত্ৰী দেখুৱাই মধ্যাহ্ন ভোজনৰ চাউল আৰু টকা উঠোৱাৰ লগতে 64 জনৰ হিচাপতে ইউনিফৰ্মৰ টকা উলিয়াইছে। আৰু এই অতিৰিক্ত টকাসমূহ আত্মসাতো কৰিছে প্ৰধান শিক্ষকে। স্কুলে যে শিক্ষকজন আছে, প্ৰধান শিক্ষকজন, ই মানে ইয়াৰ কিবা বেয়া থকাৰ কাৰণে ল'ৰা ছোৱালীবিলাক আহিব টান পায়। মানে স্কুলত আহি পেলাই এই হেডমাষ্টাৰজনে স্কুলৰ ছাত্ৰবিলাক কয় মাথাৰ পাকা চুলিবিলাক আনি দিয়ে, গাও টিপি দিয়ে, বিষাই থাকে। স্কুলতো লেখা পঢ়া নাই আৰু আহিয়া ইয়াতে চেয়াৰত বহি ঘুমাই থাকে। মধ্যাহ্ন ভোজন ছাত্ৰ-ছাত্ৰীৰ মাজত সপ্তাহত 2 বা 3 দিনহে বিতৰণ কৰি বাকী থকা চাউল বিক্ৰী কৰি আত্মসাত কৰাৰো অভিযোগ উঠিছে এইজন প্ৰধান শিক্ষকৰ বিৰুদ্ধে। ইয়াৰ লগতে ছাত্ৰ-ছাত্ৰীক পাঠদান কৰাৰ পৰিৱৰ্তে প্ৰধান শিক্ষকজনে মূৰৰ পকা চুলি উঘালিবলৈ দিয়া, শৰীৰ মালিচ কৰিব দিয়া ধৰণৰো এক ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। যাৰ ফলত বিদ্যালয়খনত দিনক দিনে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাস পাবলৈ ধৰিছে। এমনো কোনো দিন নাই যে তেখেতৰ ঘৰত যোৱা নাই। মানে এই ইয়াৰ পিছত মানে এখেতৰ লগত কিছু ভাই ভাগি আছে। তেখেতে মাষ্টাৰ সেইটো এই যেমন আমদাদ মাষ্টাৰ তেখেতে এই পশ্চিমফালৰ পৰা যিমান ল'ৰা ছোৱালী সেইটো লৈছে আৰু ইফালে স্বাস্থ্যচাৰী হেডমাষ্টাৰ মতিউৰ ৰহমান তেখেতেও আমাৰ ইয়াৰ পৰা লৈ গৈছে। যাৰ কাৰণে এই চৰকাৰে ইয়াৰ আগতে নাছিল, এই আজি 2-3 মাহ ধৰি আমাৰ স্কুলত এনেকৈ লগ। ইফালে প্ৰধান শিক্ষকৰ এই দুৰ্নীতি আৰু অপকৰ্মৰ কথা গম পাই অভিভাৱকসকলে ল'ৰা-ছোৱালীক অন্য বিদ্যালয়ত নামভৰ্তি কৰি দিছে বুলিও স্থানীয় ৰাইজে মত প্ৰকাশ কৰিছে। এতিয়া ৰাইজে বিভাগীয় কৰ্তৃপক্ষৰ হস্তক্ষেপ বিচাৰিছে আৰু দুৰ্নীতিগ্ৰস্ত প্ৰধান শিক্ষক আব্দুল সামাদৰ বিৰুদ্ধে তদন্তমূলকভাৱে বিহিত ব্যৱস্থা গ্ৰহণৰো দাবী উত্থাপন কৰিছে। মানিকপুৰৰ পৰা জ্যোতিষ দাস, আসাম টক্স।